কল কেইটামান লৈছোঁ। তাৰপিছত এনেদৰে ফেটি লৈছোঁ। আপোনালোকে মিক্সিটো ফেটি ল'ব পাৰে। পিঠাগুড়ি 2 কাপ ল'ব। তাৰপিছত ভালদৰে কলখিনি আৰু পিঠাগুড়িখিনি ফেটি ল'ব। সোৱাদৰ কাৰণে আপোনালোকে ঘি দিব পাৰে, যদি ঘি নাথাকে নিদিলেও হ'ব। আধা কাপ চেনি দিব। অলপ গাখীৰ দিব, নিদিলেও হয় বাৰু, হ'লেও অলপ দিলে ভাল হয়। তাৰপিছত কলপাতখিনি এনেদৰে কাটি ল'ব, ধুনীয়াকৈ ধুই কাপোৰ এখনেৰে মুচি ল'ব। তাৰপিছত বনাই থোৱা পেষ্টখিনি কলপাতত এনেদৰে দি দিব। গৰম টাৱাখনত পিঠাগুড়িখিনি এনেদৰে দি দিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে কমেণ্টত জনাব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ।